মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো বাহঁতৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। ইয়াত আজি দিনটো কেনেকৈ পাৰ কৰোঁ তাকে আপোনালোকক দেখাম আৰু চাই যাব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাহ একাপ খাই লৈছোঁ। গা পা ধুই অকণমান বাহিৰত বহিছোঁ আৰু আজি বতৰটো ইমানেই বেয়া নহয়, পূৰা বৰষুণ দি আছে। বতৰটো ইমান এটা ভাল নহয়। বায়ে একদম পূৰা ধুনীয়াকৈ ফুল ৰুই থৈছে। ঠাণ্ডা বতৰৰ মিছল খাই ল'লোঁ। আমাৰ ছোৱালীজনীয়ে চাহ বনাই আছে দেই, এইজনী এইফালে এৰাই দিয়া। আমাক চাহ একাপ বনাই খুৱাব হেনো। আৰু এই দেখিছেনে মই নেল পলিচ ল'লোঁ, কেনেকুৱা লাগিছে ক'ব দেই। চাহ ৰেডি হৈ গ'লে এতিয়া খাই লওঁ আৰু আমি। এয়া মই পাছদিনা শুই উঠি ঘৰলৈ আহিবলৈ ওলাইছোঁ আৰু গা পা ধুই মেলি আজৰি হৈ ল'লোঁ। এতিয়া মই ওলাই লওঁ। এতিয়া ওলাই মেলি ভাত খাবলৈ লৈছোঁ আৰু ফাইনেলি মোৰ ওলাই মেলি হৈ গ'ল। এতিয়া ঘৰলৈ আহিবলৈ লৈছোঁ আৰু
ফাইনেলি ঘৰ আহি পাই গ'লোহি আৰু মুখ হাতবোৰ ধুই মেলি ল'লোঁ আৰু ইমানেই বৰষুণ দিছে নহয় বৰষুণত আমি তিতিলোঁ মানে এতিয়া চাহ তাহ অকণমান খাই লওঁ ঠাণ্ডা বতৰ একদম পূৰা বৰষুণ দি আছে বাকী আপোনালোকক লগ পাই আছোঁ এয়া সন্ধিয়া লগা চাহ একাপ খাইছোঁ ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া শুব লৈছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট ব্লগত আপোনালোকক লগ পাই আছোঁ বাই বাই